অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰতিবাদ অব্যাহত মাননি নহয় মজুৰি দিয়াৰ দাবী 6 দফীয়া দাবীৰে মন্ত্ৰী অজন্তা নেওগলৈ স্মাৰক পত্ৰ প্ৰদান 6 দফীয়া দাবীৰে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই কালিৰে পৰা ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী আজি দ্বিতীয় দিনাও অংগনবাদী কৰ্মী সহায়িকাসকলে জিলাই জিলাই প্ৰতিবাদেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিশেষকৈ গুৱাহাটী মহানগৰীৰ লগতে ডিব্ৰুগড় যোৰহাট শিৱসাগৰ চৰাইদেউ নগাঁও শোণিতপুৰ বিশ্বনাথ দৰং ওদালগুৰি তামুলপুৰ কোকৰাঝাৰ বঙাইগাঁও ধুবুৰী গোৱালপাৰা দক্ষিণ কামৰূপ তিনিচুকীয়া ডিমা হাছাও কাছাৰ আদিত অংগনবাদী কৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰি চৰকাৰক দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই অংগনবাদী কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিয়ে তদুপৰি অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন সাহায্য শীঘ্ৰে আদায় দিয়া মজুৰি দিব নোৱাৰালৈকে কৰ্মচাৰীসকলক মাহিলী মাননি অতি কমেও 10,000 টকাকৈ আদায় দিয়া প্ৰতিটো অংগনবাদী কেন্দ্ৰৰ গৃহৰ আন্তঃগাঁথনি উন্নত কৰা প্ৰতিগৰাকী কৰ্মী সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়া আৰু মিনি কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ উন্নতি কৰা মিনি কৰ্মীক পূৰ্ণাংগ কৰ্মীৰ মৰ্যাদা দিবলৈ প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰে এই সন্দৰ্ভত অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই আজি ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগলৈ স্মাৰক পত্ৰ প্ৰদান কৰে